welcome to my YouTube channel. মই ৰেশমা মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম। আশা কৰিছো আপোনালোক ভালে আছে, আমিও ভালে আছো। আৰু আমি আজি ক্ৰিসমাস কাৰণে অকমান নিজৰ ঘৰটো ধুনিয়াকৈ সজালো। ইমান ধুনিয়াকৈ এইবিলাক আমি बॉल भी ले आई, ये दाम, ये स्टार, ये संता, ये गिफ्ट, ये बॉल, ये घंटी, ये स्टार। তো এনেকে আমি এনেকে সজালো, শিকয়ে দিলে কি কি সজালে সিহঁতে। আৰু মই সজা নাই বাৰু, ইহঁতে সজাইছে, মই অকমান ইহঁতক এনে হেল্প কৰি দিলো। ফেষ্টিভেল আমি চবে এনেকে পালিলে ইহঁতেও অকমান জানা হয় বা আমাৰো নিজৰো ভাল লাগে যে নহওক। আৰু এনেকে আজি আমি একবাৰ আবেলি ওলাইও যাম বুলি ভাবিছো। তো কেনেকে আমি ওলাই যাওঁ, ক'ত কি কৰোঁ অকমান আপোনালোকক দেখুৱাম, কেনেকে সেলিব্ৰেট কৰিলো অকমান আপোনালোকক দেখুৱাম। আৰু মোৰ ভিডিঅ'টি শেষলৈকে চাব। যদি ভাল লাগিছে প্লিজ লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু আমি এতিয়া চাহ খাবলৈ যাম। তো এতিয়ালৈকে এৰিলো, আমি নেক্সট আমি আপোনাৰ বাহিৰত লগ পাম দেই। আৰু এনেকে কৰি দিলো, আমি হাই কৰি দিয়া। আৰু আবেলি কিড্ডি কোভত ইহঁতক লৈ গ'লো অকণমান ঘূৰিবলৈ। তো বলকচোন কেনেকুৱা হয় অকণমান আপোনালোকেও চাই লওক, আৰু ক'ত আছে আপোনালোকে নিজে শুনি ল'ব, আৰু ভিডিঅ'টি শেষলৈকে আপোনালোকে চাই যাব। এয়া আমি পাই গ'লো কিড্ডি কোভ। হৈছে আপোনাৰ নলিনী প্লাজা, উলুবাৰী, জিএছ ৰোড নিয়াৰ KFC। থেংক ইউ। আৰু এনেকৈ আমি পাই গ'লোঁ। তাত খেলা খুব ধুনীয়া হয়, আপোনালোকে চাই লওকচোন কেনেকৈ সজাইছে। সিহঁতে খুব ভাল পালে। আৰু এতিয়া আপুনি গম পালে যে ক'ত আছে, উলুবাৰী KFC ওচৰতে আছে। আপোনালোকে লৈ আহিব পাৰে আপোনালোকৰ বাচ্ছাবোৰক। আৰু ইয়াতে বহুত ধৰণৰ খেলবিলাক আছে, ভাল লাগিছে গৈ মেলি। আৰু এইটো ৰিচিপশ্যন হয়, ইয়াতে এনেকৈ ফৰ্ম থাকে। হাফ আৱাৰ্ছ ল'লে 300 হয়, আৰু 1 আৱাৰ্ছ ল'লে 500 হয়। তো এনেকৈ আপোনালোকে নিজৰ ল'ৰাটোৰ বা ছোৱালীবিলাকক লৈ আহিব পাৰে আৰু ঘূৰাবলৈ। আৰু খুব ধুনীয়া হয়, এনজয়ফুল হয়, আৰু ধুনীয়া আৰু খেলিবলৈ। তো মোৰ কিন্তু ভাল লাগিছে গৈ, আপোনালোকৰো খুব সম্ভৱ ভালে লাগিব। তো এনেকৈ ইহঁতে এতিয়া খেলি আছে। আৰু তোমালোকৰ এইটোৱে চেণ্টাৰ নে আৰু বেলেগত আছে? এইটোৱে ন? খুব এনজয় কৰিছে, আৰু ইহঁতে আৰু খুব ভাল পাইছে গৈ মেলি। আৰু দেখি ইহঁতক মোৰো ভাল লাগিছে। আপোনালোকেও প্লিজ আপোনালোকৰ বাচ্ছাবিলাকক লৈ আহিব, খুব এনজয় কৰিব। এই পাগলকেইটাক মই লৈ আৰু ময়ো আচলতে তো ইয়াত এনেকৈ ধুনীয়াকৈ পাৰ্টকৈ দি দিছে। এইফালে দিছে এটা ডক্টৰ হস্পিটেল বনাই দিছে, এইফালে এনেকৈ কিটচেন দিছে, আৰু এটা কিটচেন আছে। আৰু এনেকৈ ভিতৰত গৈ ইয়াতে খেলিব পৰা গোটেইখিনি সুবিধা দিছে। আৰু ওপৰতো আছে, গোটেইখিনি আপোনালোকক মই কভাৰ কৰি দেখুৱাই আছোঁ। কিটচেনত কিবা বনাইছা? কি বনাইছা? কি বনাইছা? ব্ৰেড বনাইছা? খাওঁ, পিজ্জা বনোৱা। ঠিক আছে। हो गया?
ভিডিঅ'টি চাই ভাল লাগিছে দি প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব বাই বাই